আৰু চব আহিলে নাই সকলোবিলাক আহিলে নাই ফুল এটা দিয়াচোন ঐ পোৱালি ফুল এটা দিয়াচোন ফুল এটা ধুনীয়া লাগিছে ন ফুলটো আমাৰ বালিজানৰ পৰা পাই গ'লোহি আমাৰ টিম বালিজান এম ই স্কুল একদম মৰ্ণিং আৰু ইয়াত কোনো পোৱাহি নাই এতিয়ালৈকে আমি বালিজানৰ পৰা পাই গ'লোহি কোনো পোৱাহি নাই এতিয়ালৈকে কালিৰ পৰা আহি থকা নাই আমাৰ ৰিচা বাইদেউ আছে সখিত ছাৰ অজয় ছাৰ আছে ধমেন ছাৰ আছে আৰু গাৰ্জেনবিলাক আছে অজয় ছাৰ আমাৰ মেইন মানুহজন হেড ছাৰ ঐ লেতেৰা পৰিৱেশটো দেখুৱা শিৱসাগৰ কিমান লেতেৰাকৈ ৰাখিছে কিন্তু এইবিলাক আমিয়ে লেতেৰা কৰি থৈ যায় নেকি আমি নহয় মানে আমাৰ নিচিনা মানুহে কিন্তু আমি লেতেৰা নকৰিম আমি চাফা কৰি থৈ যাম আৰু কোনে বমি কৰিলে হাত দাঙা সেইটো হাত দাঙিছে ঐ কেইবাৰ কৰিলা বমি কেইবাৰ কৰিলা 3 বাৰ ইউ কেইবাৰ এবাৰ জেৰিফা ক'ত গ'ল ই চকু মেলিব নোৱাৰিছিলে এবাৰ আৰু এইটো তলাতল ঘৰ ইয়াৰ কাষতে আমি বনভোজ খাম আৰু আমাৰ এতিয়া চাহ খোৱা পৰ্ব Your smile lit up like a sunrise glow. Touch so soft where the seasons flow. We met where the stars take their flight. Every moment with you feels just right. কিন্তু আমাৰ পাপৰিয়ে কেমেৰা আগত লাবলৈ বহুত লাজ কৰে দিয়া এইখিনি দিয়া খাওঁ অ'কে আমি চাহটো খাই লৈছোঁ হেল্ল' কৈ দিয়া চবকে হেল্ল' আৰু আমি একেবাৰে শেষত মই যাম অ'কে এতিয়া এটা ফটো উঠিছোঁ এইটো ঘূৰোঁতে প্ৰায় লাগিব চাগে আধা ঘণ্টামান লাগিব চাগে গোটেইখিনি ঘূৰোঁতে এফালে আছে আৰু এতিয়া গ্ৰুপ ফটোটো উঠি লওঁ তাৰপিছত ভিতৰ ভাগটো দেখাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এইফালে সোমাই যাম এতিয়া আচ্ছা ইয়াত এটা গাইডৰ প্ৰয়োজন আছিলে কিন্তু গাইডটো নাই কিন্তু এনেকৈ চাব লাগিব ৰখা এনেকৈ সোমাই যাম আৰু এফালে ব্লক এফালে খোলা আকৌ এনেকৈ সোমাই যাম কিন্তু মহ বহুত আছে ইয়াত গোটেইখিনি মহখিনি বহুত মহ আছে আকৌ এফালে খোলা গ বহুত মহ আছে ইয়াত আকৌ এইফালে এইটো চাগে এইটো কি এইটো কোনো কিবা পূজা কৰিছিলে চাগে এইফালে খোলা কিন্তু মই এইফালৰ পৰা যাওঁচোন কিনো হয় তোমালোকে এইফালে যোৱা এইফালে ব্লক এইকেইখন খিৰিকী কেলৈ দিছিলে মই নাজানে এইটো কি ফৰ্মত বনাইছিলে নাজানো আৰু গোটেই ৱালবিলাক এনেকুৱা সৰু পাতল ইটাই গঠা এনেকুৱা আৰু ইয়াত কি আছে চামচোন ইয়াতে চাম কি আছে
অঁ ইয়াততো একো নাই, এইফালেও নাই। সোমাই চাওঁ, অকলে অকলে ভয় লাগিছে নেকি। অঁ কিন্তু ইয়াততো কিবা এটা থাকিব লাগিছিলে, কিন্তু কোন ফালৰ পৰা আছে নাজানো। এইটোতো ইয়াত সুৰুঙা জেগা, এইটো এইফালৰ পৰাই সোমাই চাওঁ। অঁ এইটোতো ইয়াত একোৱেই নাই, খালি সিফালে ইয়াত চাগে কিছুমান সৈনিক সোমাই আছিলে, আৰু যদি শত্ৰু আহে এফালৰ পৰা, যদি শত্ৰু আহে এফালৰ পৰা ধাম ধুম মাৰিছিলে, সেনেকুৱা হ'ব পাৰে। কিন্তু ইয়াত যদি হেৰাই থাকোঁ, এইফালে যাওঁ। কিন্তু ইয়াত সোমোৱাৰ লগে লগে একদম ঠাণ্ডা ঠাণ্ডা কুল কুল পৰিৱেশ এটা সৃষ্টি হয়, ঠাণ্ডা লাগি আহে একদম। এইফালে কি, এইখন একেবাৰে ময়দান, খোলা ময়দান। আমাৰ হৰ্ষিত ছাৰে বুজাই আছে ষ্টুডেণ্টবিলাকক, মোৰ এইবিলাকৰ সিমান জ্ঞান নাই, হিষ্ট্ৰীৰ বিষয়ে মই নাজানো ভালকৈ। ঐ ষ্টুডেণ্টবিলাক, কিন্তু সুৰংগ মানে যে এইটো কোনোফালে এণ্ট্ৰি নাই, অকল এইফালে সোমাব পাৰি। ইয়াত যোৱা, ক'ত সোমাই আছে? ইয়াত সোমালে ঐ কোন আছে ইয়াত? ওলাব দে তাক। ক'ত আছে? ঐ এইফালে ইয়াত নাই, সিহঁতৰ মানে উৎপাত বেছি হৈ যায়। সেইফালে বোলা দিবি, সেইফালে বোলা উৎপাত বোলা। অ'কে এতিয়া সেইফালে যাম। পৰিণীতা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? এফালে গাৰ্জেন ভাল লাগিছে, কোৱা। আৰু এইফালে সোমাই চাম, এইফালে কি আছে। এইটো বহুত ধুনীয়া জেগা, শুবলৈ কি মজা লাগিব। ইয়াত কি লিখা আছে? ভূপেন দুলীয়াজান। এইটো কোনোবা আদিম যুগৰ নহয়, বৰ্তমান যুগৰ মানুহে লিখি থৈ গৈছিলে। ইয়াত আগতে ৰজা আছিলে, এই ৰজা থকা ঠাইত এনেই সাধাৰণ প্ৰজাবিলাক যেতিয়া তেতিয়া সোমাই থাকিব নোৱাৰিছিলে, কিন্তু আমি এতিয়া যেতিয়া তেতিয়া সোমাই থাকোঁগৈ। আহোম যুগত ৰজাবিলাকে এইবিলাক ক'ৰবাত কেনেকুৱা আৰ্হি আনি কেনেকৈ বনাইছিলে ভগৱান জানে। আৰু ইয়াৰ পৰা এইটো নাজাৰা এনেকুৱা, এইটোৱে সঁচাকৈ ৰাজপ্ৰসাদ মানে। আমি ইয়াৰ পৰা যাব ওলালোঁ এতিয়া, গোটেই ষ্টুডেণ্টখিনি লগ খোৱালোঁ আৰু ইয়াৰ পৰা যাব ওলাম। আৰু ইয়াতো সোমাওঁতে এবাৰ ফটো আৰু ওলাই যাওঁতে এটা এই ওপৰত ফটো উঠিম। ফটোটো উঠাই লৈছোঁ এতিয়া, তাৰপিছত ভাতটো খাবগৈ লাগিব, তাৰপিছত আকৌ শিৱদৌল যাম, গোটেইখিনি চাম শিৱসাগৰত কি কি আছে। তাৰপাছত আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু কোনে অহা নাই? কোন থাকি আহিলে? সেইটো হোৱালে নেকি তাত? হা? আমি তাৰ পৰা আহিলোঁ আৰু লগে লগে খানা তৈয়াৰ হৈ গ'ল, আৰু কিছুমানে লাইন পাতি আছে, আৰু নিমখ লৈ লোৱা, এই খুজি লোৱা সেইফালে, আৰু কিছুমানে খাবলৈ আৰম্ভ কৰি দিলে। তুমি নাই পোৱা?